নমস্কাৰ আজি ক্লাস 10 6.5 অনুশীলনীৰ 15 নম্বৰ প্ৰশ্নটো লৈ আহিছো তে প্ৰশ্নটো একবাৰ পঢ়ি লম ABC সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BD = 1/3 BC প্ৰমাণ কৰা যে 9AD² = 7AB²। প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তে প্ৰথমতে আমি কি কৰিম ইয়াৰ কাৰণে এটা চিত্ৰ অঙ্কন কৰি লম তে ফাৰ্স্ট আমাৰ ইয়াতে কি কৈছে ABC সমবাহু ত্ৰিভুজ তে ইয়াতে সাইডত এটা আমি সমবাহু ত্ৰিভুজ আঁকি লম আৰু নামটো দিম ইয়াৰ ABC তে ওপৰত দিম A তলত B আৰু হফালে C ABC এটো সমবাহু ত্ৰিভুজ মানে AB = BC = AC বাহু গটে এটা কি আছে আমাৰ সমান আছে এবাৰ কি কৈছে যে BC বাহুৰ ওপৰত এটা D বিন্দু আছে D বিন্দু যাতে BD = 1/3 BC মানে BC ক তিনিটা ভাগ কৰি তাৰ এটা ভাগহে কাৰ মান হ'ব BD ৰ মান হ'ব এনে আমি যদি বুজাৰ কাৰণে লৈ লও এইটো এটা ভাগ হৈ গল এইটো এটা ভাগ হৈ গল এইটো এটা ভাগ হৈ গল মানে মুঠ কেইটা ভাগ কৰি ললো তিনিটা এটা দুটা তিনিটা কিন্তু D বিন্দুটো কি হ'ব আমাৰ এই তিনিটা ভাগৰ কেইটা ভাগ হ'ব এটা ভাগ হ'ব মানে এই এটা ভাগটো কি হ'ব আমাৰ BD ৰ মানটো হ'ব তে এই বিন্দুটো আমি কি দিব লাগিব D বুলি দিব লাগিব এটো D বিন্দু মানে ইফালে ভাগ আমাৰ এটা আছে ইফালে কেইটা আছে দুটা আছে তে বুজাৰ কাৰণে এই বিন্দুটো দি লৈছিলো তে উঠাই দিও এবাৰ আমি কি কৰি লম AD টো সংযোগ কৰি লম চিত্ৰটো এটো দিয়া আছে আৰু প্ৰমাণ কি কৰিব দিছে প্ৰমাণ কৰিব দিছে 9AD² মানে AD ৰ মানটোৰ 9 গুণ AD² ৰ 9 গুণ AB² ৰ কি হ'ব আমাৰ 7 গুণৰ কি হ'ব আমাৰ সমান হ'ব এটো প্ৰমাণ কৰিব লাগে তে তোমালোকে বিশেষ সূত্ৰ লিখিব পাৰিবা প্ৰমাণ কৰিব লাগে যে এটো লিখিব পাৰিবা তাৰ পিছত ইয়াতে এটা এক্সট্ৰা বস্তু এটা আহিব কি আহিব এটো অঙ্কন কাৰণ আমি ইয়াতে গম পাই আছো যে স্কয়াৰ বুলি যে আছে তাৰ মানে ইয়াতে পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিহে আমি সমাধান উলিয়াব লাগিব কিন্তু ইয়াতে কোনো সমকোণী ত্ৰিভুজ গঠন হোৱা নাই তে আমি কি কৰিব লাগিব A এর পৰা এটা লম্ব টানিব লাগিব BC বাহুৰ ওপৰত আৰু নাম দিম ধৰি লও এটো E বিন্দু AE কি কৰিছো আমি লম্ব টানিছো এই অঙ্কনত খালি সেই কথাটো লিখি দিবা যে BC বাহুৰ ওপৰত AE লম্ব টনা হল এটো অঙ্কনত এক্সট্ৰাকে আহি যাব এবাৰ আমি কি কৰিম প্ৰমাণ কৰিম তে প্ৰমাণটো কেনেকুৱা ধৰণৰ হ'ব প্ৰমাণটো এতিয়া যদি চাও ইয়াতে AD বাহুটো থাকিব লাগিব AD বাহুটো থাকিব লাগিব ইয়াতে মানে AD থকা আমাৰ কৰ্ণটো কি কৰিব লাগিব কৰ্ণ হিচাপে লৈ এটা ত্ৰিভুজ লব লাগিব তাতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব আৰু AB থকা যোনটো বাহু আছে হেতুক লৈ একবাৰ কি কৰিব লাগিব ত্ৰিভুজ উলিয়াই কিনে তাৰ পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব এতিয়া যদি AD থকাটো চাও তেনহলে ADE এইটো ত্ৰিভুজ হৈ আছে তাতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম আৰু AB থকাটো হৈ আছে আমাৰ ABE এইটো তে ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম কিন্তু তাৰ আগত এটা কথা আমি ইয়াতে কৈ লব লাগিব হেতু হৈ আছে যে ইয়াতে যে লম্ব টানি আছো এই লম্বটালে কি কৰি আছে আমাৰ BE আৰু C সমানে কি কৰি আছে ভাগ কৰি আছে কিয় কাৰণ এইটো ABC আমাৰ এটা কি ত্ৰিভুজ আছিল সমবাহু ত্ৰিভুজ যদি এটা সমবাহু ত্ৰিভুজৰ যদি আমি কি টানো এটা লম্ব টানো সেই লম্বটালে কি কৰে ভাগ কৰা বাহুটোক সমানে কেই ভাগ কৰে দুই ভাগ কৰে তে ইয়াতে আমি সেই কথাটো আগত কৈ লব লাগিব কাৰণ এটো আমাৰ কি হৈ যাব পিছলৈ কি কৰিব লাগিব ইয়াক চেঞ্জ কৰিব লগা হ'ব তে আমি ইয়াতে প্ৰমাণৰ ফাৰ্স্ট কথাটো আৰম্ভ কৰিম ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ আৰু AE লম্ব BC এইটো BC ৰ ওপৰত কি টানিছো লম্ব টানিছো যদি হয় তেনেহলে কি হ'ব আমাৰ BE ৰ মানটো CE ৰ লগত কি হৈ যাব সমান হৈ যাব আৰু এইটো আমি কি কৰিম এবাৰ BC ৰ সম্বন্ধত লিখিম তে BC ৰ কি হ'ব এইটো আধা হ'ব ইয়াতে গটেখিনি BC ৰ মান যদি ধৰি লও আমাৰ 4 আছে তেলে BE ও 2 হ'ব CE ও কিমান হ'ব 2 হ'ব তেনেহলে কি হৈ আছে এটা ভাগ কি হৈ আছে সম্পূৰ্ণ BC ৰ কি হৈ আছে আধা হৈ আছে তে ইয়াতে লেখতে আমি লিখিব পাৰিম হাফ অফ BC এটো আমি সমীকৰণ হিচাপে থৈ আহিম এইবাৰ আমি কি কৰিম দুটা ত্ৰিভুজৰ যোন দুটা কৈছিল যে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সমকোণী ত্ৰিভুজত সেই দুটা ত্ৰিভুজত আমি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম তে ফাৰ্স্ট ত্ৰিভুজটো আমাৰ কি আছিল ত্ৰিভুজ ABE পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম তে ABE যদি ব্যৱহাৰ কৰো তেনেহলে আমাৰ কৰ্ণটো হৈ আছে AB AB² = AE² প্লাস কি হৈ যাব আমাৰ BE² মানে এই ত্ৰিভুজটো যদি সমকোণী ত্ৰিভুজত যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো কৰ্ণ হৈ আছে আমাৰ AB তে AB² = বাকি দুটা বাহুৰ কি হ'ব আমাৰ বৰ্গৰ স্কয়াৰৰ যোগফলৰ কি হ'ব সমান হ'ব
এইটো আহি গ'ল আমাৰ 2 নম্বৰ সমীকৰণ এইবাৰ ত্ৰিভুজ আমি এ ডি ইত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম ত্রিভুজ এ ডি ইত তো এ ডি ইত আমার কর্ণ কি হবো আমার এডি তো ইয়াত হয়ে যাব এডি স্কয়ার ইকুয়াল টু বাকি দুটা বাহু কি হয়ে যাব আমার এ ই আর কি হয়ে যাব ডিই তো ইয়াত হয়ে যাব আমার এ ই স্কয়ার প্লাস ডিই স্কয়ার এবার ডি এর মানটো যদি আমি কও ডি এর মানটো আমি অলপ বেলেগকে লিখিব পাৰিম কেনেকে ডি এর মানটো মানে এইখিনি মান আমি সম্পূৰ্ণ মানৰ পৰা যদি এই মানটো কি কৰি দিও মাইনাস কৰি দিও তেনেহলে ডি এর মানটো থাকি যাব তাৰমানে সম্পূৰ্ণ মান মানে কি মান আছে ইয়াতে বিই তে ডি এর মানটো পাব গলে আমি কি কৰিব লাগিব বি এর পৰা বি ডি এর মানটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব তে ইয়াতে বি ডি এর মানটো মাইনাস কৰিম এটা কিয় কৰিব লগা হল কাৰণ সম্বন্ধ হিচাপে তো আমি ডি টো কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব কাৰণ প্ৰমাণত তোমাৰ কি নাই ডি ই নাই কিন্তু ডি এর সম্বন্ধটো ইয়াতে কোনো দিয়া নাই বা আমি উপৰত কোনো উলিয়াই লোৱা নাই সেই কাৰণে আমি কি কৰিলো বি আৰু বি ডি কি কৰি ললো ফাৰ্ষ্টত সম্বন্ধত ইয়াক চেঞ্জ কৰি ললো তাৰ পিছত বি এর ভ্যালুটো ইয়াতে আমি সম্বন্ধত উলিয়াই লৈছো বহাই দিম আৰু বি ডিৰ ভ্যালুটো আমাৰ সম্বন্ধত প্ৰশ্নতে দিয়া আছিল সেই মানটো আমি কি কৰিম বহাই দিম আমি এইটো বিয়োগফল হিচাপে ডি ঠাইত ইয়াতে লিখি লম তে এ ডি স্কয়ার এটো ঠিকে থাকিব এ ই ও ঠিকে থাকিব এ ই স্কয়ার প্লাস তে ডি ই ঠাইত আমি লিখিব পাৰো বি ই মাইনাস বি ডি কিন্তু তার হোল স্কয়ার আছে স্কয়ার হৈ যাব এটা এটাকে স্কয়ার নহয় কিন্তু এতে হোল স্কয়ার হ'ব কাৰণ ডি এর ভ্যালুটো আমি বি ই মাইনাস বি ডি বহাইছো আর তার স্কয়ার আছে এখানে ব্র্যাকেটে দি হোল স্কয়ার হৈ যাব এবাৰ আমি কি কৰিম ইয়াতে a - b হোল স্কয়াৰৰ সূত্ৰটো ব্যৱহাৰ কৰিম তো ইয়াতে হৈ যাব আমাৰ a d স্কয়াৰ ঠিকে থাকিব a e ও ঠিকে থাকিব প্লাস a - b হোল স্কয়াৰৰ ফৰ্মুলাটো যদি বহাও তেনেহলে ইয়াতে হৈ যাব আমাৰ a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2 ইনটু a ইনটু কি হৈ যাব আমাৰ b এবাৰ অলপ যদি ধ্যান দিও এই বাওফালৰ যে দুটা মান আছে a স্কয়াৰ প্লাস b স্কয়াৰ 2 নম্বৰ সমীকৰণত a স্কয়াৰ প্লাস b স্কয়াৰ তার ঠাইত কি লিখিব পাৰিম আমি ab স্কয়াৰ কাৰণ আমাৰ ab স্কয়াৰত প্ৰমাণত লাগে আমি কি কৰি দিও চেঞ্জ কৰি দিও তে আমি এইখিনি কি কৰি লম ফাৰ্ষ্টত চেঞ্জ কৰি লম তে ইয়াতে ad স্কয়াৰ ইকুয়াল টু তে ইয়াৰ ঠাইত আমি বহুৱাতে ab স্কয়াৰ বহাম ab স্কয়াৰ প্লাস bd স্কয়াৰ মাইনাস 2 ইনটু be ইনটু bd এবাৰ আমি কি কৰিম মানখিনি চেঞ্জ কৰি দিম তে চেঞ্জ কৰাৰ কাৰণে ad টো চেঞ্জ নকৰো কাৰণ আমাৰ প্ৰমাণত লাগে ab কো আমি চেঞ্জ নকৰো কাৰণ ab টো আমাৰ কি প্ৰমাণত লাগে এবাৰ bd আৰু b এর মানটো কি কৰিম চেঞ্জ কৰিম আৰু সম্বন্ধ হিচাপে আনি লৈছো আৰু এই কাখত ইয়াতে লিখি দিম আমি 2 ৰ পৰা মানে 2 ৰ পৰা কি কৰিছো আমি চেঞ্জ কৰিছো এই কথাটো ইয়াতে লিখি থম 2 ৰ পৰা কাৰণ 2 ৰ পৰা আমি এই মানটো চেঞ্জ কৰি আমি ab স্কয়াৰ লিখিছো এইবাৰ আমি কি কৰিম bd এর মান আৰু b এর মানটো চেঞ্জ কৰি বহাই দিম এটো কোৰ পৰা বহাম এটা বহাম 1 নম্বৰ সমীকৰণৰ পৰা b এর মানটো চেঞ্জ কৰিম আৰু যোনটো দিয়া আছে পৰা আমি কি কৰিম bd এর মানটো চেঞ্জ কৰিম তে চেঞ্জ কৰি লও তে ইয়াতে ad স্কয়াৰ ইকুয়াল টু ab স্কয়াৰ ঠিকে থাকিব bd এর মানটো লিখতে কি লিখিব পাৰিম আমি bd এর মানটো 1/3 কি লিখিব পাৰিম bc তে 1/3 bc তার কি হৈ যাব ইয়াতে হোল স্কয়াৰ মাইনাস 2 ইনটু b এর মানটো কিমান দিয়া আছে আমাৰ এটো 1 নম্বৰত উলাই লৈছো কিমান আছে আমাৰ 1/2 bc তাৰপিছত ইনটু bd এর মানটো ইয়াতে প্ৰশ্নতে দিয়া আছিল 1/3 bc তে ইয়াতে মোৰ তলত ঠাই নোহোৱা হৈ গল তে আমি কি কৰিলাম মুছি কিনে আৰু প্ৰথমৰ পৰা আমি আৰম্ভ কৰিম তে ইয়াতে প্ৰথমতে মুছি লৈ আৰু একবাৰ আৰম্ভ কৰি আছো তো ইয়াতে লাষ্ট ঠাইটো কি আহিছিল এইখিনি আহিছিল আৰু মই ইয়াতে ওপৰত লিখি লৈছো তে তলৰখিনি মই মুছি দিম তে এবাৰ আমি কি কৰিম ইয়াতে স্কয়াৰ আছে আৰু ইয়াতে পূৰণ হৈ আছে ইয়াৰ স্কয়াৰটো আৰু ইয়াৰ পূৰণটো কৰি লম তে বাওফালে ad স্কয়াৰ এটো সেম থাকিব ad স্কয়াৰ ইকুয়াল টু ab স্কয়াৰ এটো সেম থাকিব প্লাস ভগ্নাংশৰ স্কয়াৰ আছে ওপৰটোৰ বৰ্গ কৰি আমি ওপৰত বহাম তলৰটোৰ কৰি তলত বহাম তে 1 ৰ বৰ্গ কৰিলে ওপৰত হৈ যাব 1 তলৰটোৰ বৰ্গ কৰিলে 3 ৰ বৰ্গ কিমান হৈ যাব আমাৰ 9 আৰু bc ৰ বৰ্গ কৰিলে ইয়াতে হৈ যাব আমাৰ bc স্কয়াৰ মাইনাস এবাৰ 2 2 কি যাব আমাৰ ক্যান্সেল তে উপৰৰ কেটা ওপৰত পূৰণ কৰি বহাম তলৰ কেটা তলত পূৰণ কৰি বহাম তে ওপৰত কি থাকিল 1 পূৰণ 1 ওপৰত কিমান থাকিল আমাৰ 1 আৰু তলত কিমান থাকিল আমাৰ 3 আৰু এটা কি থাকিল bc প্ৰমাণত আমাৰ কি লাগে ad আৰু ab লাগে তে ad ab তে bc আৰু bc ইয়াতে bc ইনটু bc ইয়াতে bc স্কয়াৰ হ'ব খালি bc নহয় তে ইয়াতে এক্সট্ৰাকে কি আহি গল আমাৰ bc দুটা আহি গল এবাৰ bc টো আমি ab বুলি লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম কাৰণ আমাৰ ab bc আৰু ac কি আছিল সমান কিয় কাৰণ abc এটা সমবাহু ত্ৰিভুজ আছিল তে আমি bc ৰ ঠাইত কি বহাব পাৰিম ab বহাব পাৰিম তে
তে নেক্সট ঠাইত আমি কি কৰি ল'ম এই বি চিৰ ঠাইত এ বিৰ মানটো বহুৱাই দিম আৰু কিয় বহুৱাব পাৰিলোঁ কাৰণ এ বি চি আমাৰ এটা কি আছিল সমবাহু ত্ৰিভুজ আছিল মানে প্ৰত্যেকটো বাহুৱে ত্ৰিভুজটোৰ সমান তে আমি এটা বাহুৰ ঠাইত আন এটা বাহু লিখিব পাৰিম ইয়াতে আমাৰ এ ডি স্কয়াৰটো ঠিকে থাকিব তে বি স্কয়াৰো ঠিকে থাকিব প্লাস 1/9 বি চি স্কয়াৰ আছে তে বি চি স্কয়াৰৰ ঠাইত আমি কি বহাব পাৰিম এবাৰ এ বি স্কয়াৰ মাইনাস 1/3 ইয়াতো বি চি স্কয়াৰ ঠাইত কি লিখিব পাৰিম আমি এ বি স্কয়াৰ এবাৰ সোঁফালে গোটেইকেইটা এ বি আহি আছে কিন্তু ভগ্নাংশটো আছে তেতে আমি কি কৰিব লাগিব ভগ্নাংশৰ যোগ কৰিব লাগিব আৰু ভগ্নাংশৰ যোগ কৰাত আমি কি ল'ব লাগে লসাগু তে লসাগু লৈ ল'ম ইয়াৰ তলত 1 9 আৰু 3 9 আৰু 3 লসাগু কিমান হৈ যাব আমাৰ 9 1 কেইবাৰ যাব 9 বাৰ যাব 9 ৰ লগত এ বি স্কয়াৰ পূৰণ কৰিলে হৈ যাব আমাৰ 9 এ বি স্কয়াৰ প্লাস এবাৰ 9 কিমান বাৰ যাব 9 ৰ মাজত 1 বাৰ যাব 1 * 1 কি যাব 1 মানে 1 এ বি স্কয়াৰ তে ডাইৰেক্ট কি লিখিম আমি এ বি স্কয়াৰ তাৰ পিছত মাইনাস আছে মাইনাস 3 কিমান বাৰ যাব 9 ৰ মাজত 3 যাব আমাৰ 3 বাৰ তে 3 ৰ লগত এবাৰ ওপৰৰ 1 পূৰণ কৰিব লাগিব তে 3 * 1 কি যাব আমাৰ 3 আৰু তাৰ লগত কি যাব আমাৰ এ বি স্কয়াৰ তে ইয়াতে হল এ বি স্কয়াৰ তে ওপৰত আমাৰ প্লাস মাইনাসটো আগত কৰি লম তে ইয়াতে প্লাস কি হৈ যাব এই দুটা প্লাস হৈ যাব ইয়াতে 1 আছে তে 9 আছে তে 9 আৰু 1 প্লাস কৰিলে কিমান হৈ যাব 10 এ বি স্কয়াৰ আৰু 10 এ বি স্কয়াৰৰ পৰা এবাৰ 3 এ বি স্কয়াৰ কি কৰিব লাগিব মাইনাস কৰিব লাগিব মানে কিমান ৰৈ যাব আমাৰ ওপৰত প্লাস মাইনাস কৰিলে 7 এ বি স্কয়াৰ হৈ যাব তে ইয়াতে বাওফালে হৈ যাব আমাৰ এ ডি স্কয়াৰ ইকুয়াল টু তে ইয়াতে প্লাস মাইনাস কৰি কিমান পালো আমি 7 এ বি স্কয়াৰ আৰু তলত কিমান পালো আমি 9 এবাৰ আমি বজ্ৰ পূৰণ কৰি দিও এ ডিৰ তলত কিমান আছে 1 আছে 1 * 7 এ বি স্কয়াৰ তে 7 এ বি স্কয়াৰ আৰু 9 * এ ডি স্কয়াৰ 9 এ ডি স্কয়াৰ তে আগত আমাৰ 9 এ ডি টো আছে তে 9 ৰ লগত এ ডি স্কয়াৰটো আমি পূৰণ কৰি দিও তে ইয়াতে হৈ যাব আমাৰ 9 এ ডি স্কয়াৰ ইকুয়াল টু এবাৰ সোঁফালে আমি কি পাই যাম 1 * 7 এ বি স্কয়াৰ তে ইয়াতে পাম আমি 7 এ বি স্কয়াৰ তে এইটোৱে হল ইয়াৰ সমাধান তে আশা কৰিছো প্ৰশ্নটোৰ সমাধান তোমালোকে বুজি পাইছা আৰু এই ধৰণৰ সমস্যা পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি তেনেকুৱা সমস্যা তোমালোকৰ আছে তে কমেন্ট বক্সত জনাই দিবা তাৰ সমাধান দিবলৈ মই চেষ্টা কৰিম তে আজিলৈকে ইয়াতে এৰিছো নমস্কাৰ।